নমস্কাৰ বন্ধুসকল, আজি আমি তলাতল ঘৰ চাবলৈ আহিলোঁ আৰু এইখন হৈছে সাইনবোৰ্ড দেখা আছে আৰু আমি গেটৰ মুখৰ পৰা দেখাইছোঁ। এয়া হৈছে বৰটোপ ডাঙৰ এবিধ অস্ত্ৰ। চাৰিওফালে দেখাইছোঁ আৰু বহুতো নজনা কথা জানিব পাৰিম। আহকচোন আমি ভিডিঅ'টো এফালৰ পৰা চাই যাওঁ। এফালৰ পৰা দেখাই যাম আৰু সবিশেষ জানিম। আমি ইতিমধ্যে ওপৰত উঠিলোঁ আৰু এতিয়া আমি ৰুমবিলাকলৈ সোমাই যাম। আহকচোন। বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে, দেখাইছোঁ। আহক আমি ৰুমলৈ সোমাই যাওঁ। সেই ধৰণৰ কথা আলোচনা কৰিবৰ কাৰণে ৰজাঘটনা পৰিস্থিতি থাকে আৰু সেই পৰিস্থিতিতে বৰ্তমান আমি আছোঁ আৰু এইটো হৈছে মন্ত্ৰণা। আৰু সেইবিলাক কি হয়, দেৱপুষ্প হয়, এইবিলাক আৰু মেডামলিপি দান পূৰ্বপুৰুষসকলক শ্ৰদ্ধা কৰিবৰ কাৰণে আহোম স্বৰ্গদেউসকলক পূৰ্বপুৰুষসকলকে স্মৰণ কৰে। আৰু সেইফালৰ পৰা যদি চাই, প্ৰথম যিজন স্বৰ্গদেউ আছিল চুকাফা, 1228 খ্ৰীষ্টাব্দত আহিছিল, 1253 ৰাজধানী পাতে, 1268 মৃত্যু হৈছিল। চুকাফা জন্ম কেতিয়া হৈছিল? 1189। চুকাফাৰ পাছত এই শ্লাইডডালত ঠাই পৰে চুতেওফা, মই কালিখিনি চব কৈ দিছোঁ, ৰজাবিলাকৰ নামতে কৈ দিছোঁ। চুকাফা, চুতেওফা, চুবিংফা, চুনখাংফা, চুনচাংফা, চুচুফা, টাওখাংফি, চুদাংফা, চুদাংফা, চুফংফা, চুচেনফা, চুহংফা, চুকিংফা, চুহুংমু, চুকিয়াংমু, উপৰাজা, লৰাজা, গদাধৰ সিংহ, ৰুদ্ৰ সিংহ, শিৱসিংহ, ব্ৰহ্মপুত্ৰ সিংহ, ৰাজস্ব সিংহ, লক্ষী সিংহ, কমলেশ্বৰ সিংহ, যোগেশ্বৰ সিংহ, এই গোটেই কথাখিনি এটা আলোচনা কৰিছে। এতিয়া তলাতল ঘৰ কি হয়? ই এটা ৰাজপ্ৰসাদ। 12,000 পাইকে 1 বছৰ কমপ্লিট কৰিছিল। সময় আছিল 1759। 17 বছৰ 7 মাহ 21 দিন এই স্বৰ্গদেউজনে শাসন কৰিছিল। আৰু ৰাজমিস্ত্ৰীজনৰ নাম আছিল ঘনশ্যাম খনিকৰ। আৰু ঘনশ্যামৰ খনিকৰ প্ৰকৃত নাম আছিল ঘনশ্যাম। তেখেতৰ যিটো মানে তেওঁৰ যিটো ঘৰ ঘনশ্যাম হাউচ বা ঘনশ্যাম ঘৰ বুলি যিটো কয়, সেইটো এতিয়াও আছে জয়সাগৰৰ পুখুৰী পাৰৰ পশ্চিম ফালে। এতিয়া ঘনশ্যাম হাউচটো এতিয়াও আছে। আৰু তাৰ বিশেষত্বটো কৈ দিছোঁ, নৰ্থ ইষ্টৰ ভিতৰত একমাত্ৰ টেৰাকোটা বেছি ডিজাইন থকা ঘৰটোৱেই হ'ল ঘনশ্যাম হাউচ। তাত 1000তকৈ বেছি বিভিন্ন ধৰণৰ ইটাৰ প্ৰকাৰ আছে। আমি সাধাৰণতে ঘৰ বনাবলৈ এটা চাইছোঁ, এটাই নাম লিখা থাকে, গোটেই ঘৰটো থাকি একেই ইটা লগোৱা হয়, হয়নে নহয়? চাইজো একেই হয়, কিন্তু সেই 1000টা বিভিন্ন প্ৰকাৰৰ ইটা তাত বনোৱা হয়। আৰু এতিয়া আমি ক্ৰমান্বয়ে বাকীখিনি বস্তু চাই লওঁ। এই অঞ্চলত এটা মন্দিৰ আছিল, নামঘৰ প্ৰথমে হিন্দু নাছিল, তেওঁলোকৰ ৰিলিজিয়াছলি আছিল। টাইসকলে কি পূজা কৰে? প্ৰকৃতি, নেচাৰ। আৰু তেওঁলোকে এই বেজটো অক্টাগোনাল বনাইছে, দেখিছেনে? আপুনি হিচাপ কৰক, 1 2 3 4 5 6 7 8। এওঁলোকৰ যদি মৈদাম মাৰিয়েল গাঁও মৈদাম যিটো পৰম্পৰাগত ট্ৰেডিশ্যনেল যিটো পদ্ধতি, সেই মাৰিয়েল গাঁওবিলাকৰ এতিয়া বৰ হেৰিটেজ এস্কেভেট কৰোঁতে গম পাইছে তাৰ বেজবিলাক বেছিভাগ আঠখুলীয়া হয়। আঠখুলীয়াকৈ কিয় বনায়? আঠখুলীয়াকৈ বনোৱাৰ মূল কাৰণ তেওঁলোকে যিখন মানে ইউনিভাৰ্চত বসবাস কৰি আছে, সেই ইউনিভাৰ্চ মানে আঠখুলীয়া বুলি ধৰা।
সেইকাৰণে ইয়াৰ কনচেপ্টটো 8 কৰা হয় আৰু আমাৰ যিটো বডি থাকে সেই বডিটো যিটো 8টা দিশ থাকে সেই 8টা দিশত 8টা এলিমেণ্টছ থাকে আৰু সেই এলিমেণ্টছ কেইটা কেন্দ্ৰ কৰিয়ে তেওঁলোকে 8 বনায় আৰু এই চাৰ্কেলটোৰ তলত শব্দ মন্ত্ৰ বা তন্ত্ৰ বা শ্লোক যি ধাৰণা কৰি আপুনি শব্দৰ গাঁথনি ইয়াত শ্ব' কৰে তাৰ শব্দৰ ফ্ৰিকুৱেঞ্চি বেছি যিমান আৰু সেই ফ্ৰিকুৱেঞ্চিটো সেই বডিটো টাচ কৰে তাৰমানে আপোনাৰ ইনভাৰ্টাৰ যিটো কানেক্টিভিটি বাহিৰৰ ডক্টৰ যিটো কানেক্টিভিটি এটা চিষ্টেম খুলি দিলে দেউতাক খুলি দিব লাগে আৰু এই যিটো কাৰেণ্ট আৰু সেই সিফালৰ যিখন দুৱাৰ দেখিছেনে সেই দুৱাৰখন বেকাকে ৰাখিছে লাষ্টৰ দুৱাৰখন আৰু ই মাটিৰ ওপৰত আছে 4 মহল আৰু মাটিৰ তলত আছে 3 মহল সৰ্বমুঠ 7 মহল হয় আৰু আমি প্ৰথমে ওপৰৰ ফাললৈ যাওঁ ওপৰৰ পৰা চামগে ক'ত ক'ত ৰজা ঘৰৰ কিখিনি কাম হৈছিল সেই সময়ত আহোম ডাইনেষ্টিৰ বিষয়ে NCERT বুকত নতুনকৈ ছাবজেক্ট হিচাপে দিছে NCERT বুকত এইটো বস্তু দিছে এতিয়া কথাটো হ'ল কি এই যে কক্ষটো যে দেখা পাইছে এই কক্ষটো হৈছে তেওঁলোকে গ্ৰহমুখী প্ৰসাধন সামগ্ৰী আৰু প্ৰসাধন ল'লে কি হয় আমাৰ মনটো নতুন হয় আৰু এইবিলাক যে দেখিছে এই বস্তুবিলাক হৈছে এই মডাৰ্ণ জুৱেলাৰীত যেনেকৈ সোমালে যেনেকৈ আপুনি আইনাৰ ভিতৰত বিভিন্ন জুৱেলাৰীবিলাক দেখে বিভিন্ন অলংকাৰবিলাকে যে ষ্ট'ৰ কৰি ৰাখিছে আৰু এইবিলাক ষ্ট'ৰ কৰি ৰাখিছিল আৰু এই হাতী দাঁতৰ বক্স আছিলে আৰু এই কক্ষটো ব্ৰহ্মমুখী থোৱা কক্ষ বুলি কোৱা হয় ব্ৰহ্মমুখী থোৱা কক্ষ আৰু এইফালে যদি চাই আপুনি কি বস্তু যি বনোৱা আছে সেই বস্তুটো দেখা হয় এইটো দেখিছে স্নাল চেলছ শামুকৰ বাকলি শামুকৰ বাকলি এইখিনি হৈছে স্নাল চেলছ শামুকৰ বাকলি দেখিছেনে শামুকৰ বাকলি এইখিনি বৰালি মাছৰ গুৰি দেখিছেনে বৰালি মাছৰ গুৰি এই মাটিমাহ গুৰ মেথি বেল শিলিখা চূণ এই বস্তুবিলাক দি সেই বস্তুটো বনোৱা আছে এই স্নাইলছটো এটা সময়ত অসমীয়া মানুহে শামুক পুৰি চূণ খাইছিল শামুক চূণ বুলি যে কয় জোনা শামুক বুলি যে কয় সেই চূণটো ইয়াত দিয়া আছে আৰু সেইকাৰণে এই বস্তুটো ধুনীয়াকৈ লাগি আছে আৰু এইখিনি বৰালি মাছৰ গুৰিখিনি দেখা পোৱা যায় সেই পিলাৰ দুটা দেখিছেনে তাইক চাব দেই সেই তাই এই পিলাৰ দুটা দেখিছেনে যেতিয়া যুদ্ধলৈ যাব একে ৰাতিৰ ভিতৰতে এটা কবচ বনাই দিব লাগে কবচটো পিন্ধিব লাগে বুকুৱালি বুলি কয় অসমীয়া সেই পিলাৰ দুটা এতিয়াও সাক্ষী হিচাপে তেনেকৈ আছে চবখন আৰু এই যিটো দিছে পঞ্চায়তটো সেই পঞ্চায়তৰ বুকুৱালিখন আহি আছে দিছেনে এই পইণ্টটো বুকুৱালিখন এনেকৈ আহি আছে তলত চুৰি এখন এইখন এনেকৈ বান্ধিছে তেওঁলোকে আৰু এই মুকলি যে অংশটো দেখা পাই আছে এই মুকলি অংশটোতে যে বৰচৰা বিচাৰ কাৰ্য সম্পন্ন হৈছিল এইটোতে আৰু সেইটো হৈছে প্ৰসূতি গৃহ সেইখন হৈছে বেজখাল আৰু সেইফালে পুখুৰীটো আছে খটখটি পুখুৰী আৰু সেইফালে ফুলনি বাৰীখন আছে আৰু ইয়াত যিগৰাকী ৰাণী আছে এই বস্তু দেখা পাইছেনে ভালকৈ চাওকচোন এই বস্তুটো ইয়াত যিগৰাকী ৰাণী আছিল তুৰংগ নয়নী মণিপুৰৰ পৰা বিয়া কৰিছিল আৰু এই খোপাটো যে দেখিছে এই খোপাটো উধানীয়া খোপা
আৰু মখমল কাপোৰৰ গাৰো ব্যৱহাৰ কৰিছিল আৰু এইখন হৈছে ছালপিৰা আৰু এই পিঞ্জৰাবদ্ধ এটা চৰাই আৰু এইগৰাকী হৈছে দাসী এতিয়া এই সুৰংগ নয়নীয়ে যাবৰ কাৰণে সেইফালেদি এটা জান আছে ৰংঘৰৰ বাকৰি বুলি যে কৈ থাকে ৰংঘৰৰ বাকৰি মানে চোতাল আৰু সেই চোতালেদি গৈ পেলাই গৰিসাগৰ হৈ পেলাই তেওঁ নিজে ব্ৰহ্মপুত্ৰলৈ পঢ়ি জানেদি যায় আৰু একেবাৰে পুৰণি কোঠাটো চাওঁগৈ আৰু সুৰংগটো চাওঁগৈ